নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আহকচোন আজি আমি কথা পাতোঁ লখিমী VCDৰ মুখ্য চৰিত্ৰত অভিনয় কৰা আকাশৰ বিষয়ে। তেওঁ বৰ্তমান কি কৰে, ক'ত থাকে, এই সকলোবোৰ এই ভিডিঅ'টোৰ পৰাই জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আকাশৰ ৰিয়েল নামটো হৈছে অম্বৰীশ চৌধুৰী আৰু নিকনেম হৈছে গীত, আৰু তেওঁ গীত বুলি সকলোৱে জানে। অম্বৰীশ চৌধুৰীৰ জন্মস্থান হৈছে নগাঁও। লখিমী VCDখনে 2009 চনত মুক্তি লাভ কৰিছিল আৰু VCDখনে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল। লগতে VCDখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা আকাশ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। লখিমী VCDখন কৰিয়ে অম্বৰীশ চৌধুৰী দিল্লীলৈ যাবলগীয়া হৈছিল, সেইবাবে তেওঁ অভিনয়ৰ পৰা আঁতৰি আছিল, যদিও দুই এটা মিউজিক ভিডিঅ' তেওঁ দেখা গৈছিল। 2016 চনত অম্বৰীশ চৌধুৰী অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুৰি দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বৰ্তমান তেওঁলোকৰ এটা পুত্ৰ সন্তানো আছে। বৰ্তমান তেওঁলোক মুম্বাইত বসবাস কৰে। অম্বৰীশ চৌধুৰী মুম্বাইৰ এটা কোম্পানীত কৰ্মৰত। আপোনালোকে বাৰু লখিমী VCDখন চাইছিলেনে? যদি চাইছিল কমেণ্ট বক্সত জনাবচোন। আৰু আকাশ কাৰ কাৰ প্ৰিয় আছিল সেইটোও জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। বাই বাই।